হাই ফ্ৰেণ্ডছ, আজি আকৌ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজিৰ ৰেচিপিটো হৈছে তেতেলীৰ মিঠা চাটনি বনাম। তাৰ কাৰণে মই তেতেলীখিনি আধা ঘণ্টামান অকণমান কুহুমীয়া পানী দি তিয়াই ল'লোঁ। তাৰপিছত এই চেকনিখনেৰে ধুনীয়াকৈ চেকি পেলাই এনেধৰণে তাৰ ৰসটো উলিয়াই ল'লোঁ, দেখিছেনে? তাৰ কাৰণে মই লৈছোঁ বনাবৰ কাৰণে মিঠা কৰিবৰ কাৰণে অলপ গুড় লৈছোঁ মই। আপোনালোকে ডাইৰেক্ট গুড়তো বনাব পাৰে বা চেনিটো বনাব পাৰে। মই অলপ চেনিও মিক্স কৰিম। তেজপাত দুখিলা, শুকান জলকীয়া আৰু লগত দিবলৈ এয়া কাজু কিচমিচ এনেকৈ কাটি লৈছোঁ। আহকচোন বনাবলৈ আৰম্ভ কৰোঁ। তাৰ কাৰণে মই এখন কেৰাহী পাতি লৈছোঁ গেছত। অকণমান মিঠাতেল ব্যৱহাৰ কৰিম। তেলখিনি এতিয়া অকণমান গৰম হ'বলৈ দিম। এতিয়া তেলখিনি গৰম হ'ল, তাত মই অকণমান পাঁচফোৰণ ব্যৱহাৰ কৰিছোঁ। লগতে তেজপাত দুখিলা দি দিছোঁ আৰু দুটা শুকান জলকীয়া। এতিয়া মই এই তেতেলীৰ পানীখিনি দি দিছোঁ ইয়াত। তাত এতিয়া মই কাটি থোৱা এই গুড়খিনি দি দিম। অকণমান ডাঠ হোৱাৰ কাৰণে মই অলপ পানী ব্যৱহাৰ কৰিছোঁ। তাত এতিয়া মই অকণমান নিমখ দিছোঁ। অকণমান হালধি ব্যৱহাৰ কৰিছোঁ, অকণমান দিছোঁ কালাৰটোৰ কাৰণে, আৰু ৰেড চিলি পাউডাৰ দিছোঁ। অকণমান চফটো ভাজি পেলাই পিচি পেলাই অকণমান দিব পাৰে, তেতিয়া গোন্ধটো ভাল হয়। আজি মোৰ ওচৰত নাই চফটো, সেইকাৰণে আজি মই চফটো ব্যৱহাৰ কৰা নাই। মই অকণমান গৰম মছলা ব্যৱহাৰ কৰিছোঁ আৰু অকণমান জিৰা পাউডাৰ দিছোঁ। আপোনালোকৰ যদি জিৰা পাউডাৰ নাথাকে ঘৰত, জিৰা ধনিয়া ধুনীয়াকৈ ভাজি লৈ পেলাই শুকান কেৰাহীত পিচি পেলাইও দি দিব পাৰে। মই এতিয়া চেনিখিনি ব্যৱহাৰ কৰিছোঁ, গোটেইখিনি নাই দিয়া, অলপ দিছোঁ, চাই ল'ম, দৰকাৰ হ'লে পিছত দিম। এনেধৰণে তেতেলী চাটনিটো খাই, মিঠা চাটনিটো ভাল লাগে। বনাই খাই চাবচোন, খুব ভাল পাব। এতিয়া মই কাটি থোৱা কাজু কিচমিচখিনি দি দিছোঁ। ঠাণ্ডা কৰি পেলাই ফ্ৰিজত থৈ দিলে ভালেমান দিন খাব পাৰিব। দেখিছেনে কালাৰটো কিমান ধুনীয়া হৈছে গুড় দিয়াৰ কাৰণে। ডাইৰেক্ট গুড় বা ডাইৰেক্ট চেনিটো আপোনালোকে বনাব পাৰে। ভিডিঅ'সমূহ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে ছাবস্ক্ৰাইবটো কৰি দিব।
এয়া দেখিছেনে কমপ্লিট হৈ গ'ল। শেষলৈকে মোৰ ভিডিঅ'সমূহ চোৱাৰ কাৰণে ধন্যবাদ।